ঘৰখনত যেতিয়া মহিলাগীটাৰ বেমাৰ হয় তেতিয়া গম পাই ঘৰখনত কিমান কাম। আজি ৰাতিপুৱাৰ পৰাই মোৰ দৌৰা-দৌৰি আৰম্ভ হৈছে কিয়নো বৌহঁতৰ আৰু মাৰ হৈছে পানী লগা জ্বৰ আৰু যিহেতু বতৰটোও বহুত বেছি বেয়া আৰু সেইকাৰণে আপোনালোকেও নিজৰ স্বাস্থ্যৰ যতন ল'ব কিয়নো মোৰ প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰ নিৰোগী হৈ থকাটো বিচাৰোঁ। তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'ত ধুনীয়া কমেণ্ট কৰিব। পিছে আজিৰ কথাটো হ'ল যে ৰাতিপুৱা পঢ়া পাতি সামৰি নিজৰ কাৰণে খিচিৰি বনাবলৈ দিলোঁ আৰু তাৰপিছত ভতিজাকেইটাকো ভাত খুৱাই দিলোঁ আৰু দেউতাৰ কাৰণে ভাতখিনি বাঢ়ি দিলোঁ। আৰু আপোনালোকক এটা কথা সুধিব বিচাৰিছিলোঁ যে মই স্কুলত বা এইচএছত বা ডিগ্ৰীত কেনেকৈ নোটছ বনাইছিলোঁ এটামান বহি আপোনালোকক দেখুৱাব বিচাৰোঁ। যদিহে আপোনালোকে চাব বিচাৰে কমেণ্টত জনাব। আৰু তাৰপিছত একাপ চাহও বনাই ল'লোঁ, গাখীৰ চাহ, যিহেতু মই ৰাতিপুৱাৰ গাখীৰ চাহ কাপ এৰিব নোৱাৰোঁ, লগত যি বস্তুৱে নাথাকক কিয়, আনকি ভাত থাকিলেও মই ভাতৰ লগতো চাহ খোৱা মানুহ। তাৰপাছত চাহখিনি খাই উঠিহে নিজৰ অকণমান পাতল লাগিলে গাটো আৰু তাৰপিছত ঘৰটো সাৰিলোঁ যিহেতু গোটেইকেইটা শুই আছিলে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। সোনকালে লগ পাম।